কেতিয়া পাহাৰটো কিনি পেলোৱাৰ কিবা প্লেনিং কৰিছে নেকি দাদা? সৌ যে দেখিছা সৌ চূড়াটোৰ পৰা হয় সৌ চূড়াটোলৈকে হয় আমাৰ তাত নতুন প্ৰজেক্টটো হ'ব আৰু হেলিপেড এটা হ'ব এইখিনিতে। চাৰাচতে চলাই আছে এই তেখেতে অকণমান ভোজন গ্ৰহণ কৰিছে আমাৰ চাউলপুৰীয়া প্ৰাঞ্জল দা। আমি গৈ আছোঁ আজি ধানালটি উত্তৰাখণ্ড। দিল্লীৰ পৰা প্ৰায় 250-300 কিলোমিটাৰমান দেহৰাদুন পাৰ হৈ যাব লাগিব আৰু এতিয়া 3:30 হৈছে ইভিনিং। আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈছে আৰু আমি ভিউটো দেখুৱাই গৈছোঁ। আমি এতিয়া মিৰাট পাম। মিৰাট এক্সপ্ৰেছ হাইৱেতে আছোঁ। কোনে ৰিলিজ কৰিছে? আচ্ছা অলপ দিনৰ আগত, বেছি দিন হোৱা নাই। এইটো কেইটা লেন আছে? 4টা লেন আছে। 8 লেন 10 লেন 11 লেন মান হ'ব। বঢ়িয়া। স্পীড ব্ৰেকাৰ ইয়াত নামৰ নিচানে নাই? বহুত ধুনীয়া ৰাস্তা, বহুত ধুনীয়া ৰাস্তা আৰু একদম দেহৰাদুনলৈকে ৰাস্তা এনেকুৱাই পাম নে? পাৰ হৈ এয়া লাহে লাহে অলপ সেউজীয়া পাহাৰ মানে খালী জেগা আৰম্ভ হৈছে আৰু অকণমান এয়া পথাৰ লাহে লাহে দেখিবলৈ পাইছোঁ। এইটো আৰু মেইন আজি জাৰ্ণিটো হ'ল এইজন যে মানুহ দেখিছে তেখেতৰ অলপ দিনৰ পিছত বিয়া, গতিকে তাৰপিছততো আৰু এইবোৰ নহ'ব। গতিকে এইটোৰ বিয়া আগত আমাৰ লাষ্ট ট্ৰিপ বুলি ধৰি লৈছোঁ আৰু তাৰপিছত আৰু এইখন গাড়ীত আমি নাথাকিম আৰু প্ৰেছ লিখা এই গাড়ীখনত, ইয়াতকৈ বেলেগ বহি থাকিব। অলৰেডি জাৰ্ণি আমাৰ 3 ঘণ্টামান কমপ্লিট হ'ল। মাজতে এটা সৰু এক্সিডেণ্ট হ'ল। এক্সিডেণ্ট নহয় মানে বেলেগ এখন টোল গেটত ট্ৰাকত লাগি আমাৰ গাড়ীৰ বাম্পাৰটো আগত এৰাই গ'ল। ভাল হ'ল আৰু এতিয়া আমি এইটো কি পাৰ হ'লোঁ? আমি এতিয়া এইটো মুজাফৰনগৰ পাৰ হৈছোঁ আৰু মানে এতিয়া পৰিৱেশটো বিৰাট ধুনীয়া, একদম অসম লগা। চবফালে সেউজীয়া আৰু অলপ অলপ নিয়ৰ পৰিছে। বিৰাট ধুনীয়া এটা ফিল। মই এইটো দেখাই আছোঁ। চাওক এই পৰিৱেশটোৰ কাৰণে আমি দিল্লীৰ পৰা ওলাই অহা একচুৱেলি। চবফালে সেউজীয়া পথাৰ, খুব ধুনীয়া। এফালে ঘেঁহু খেতি আৰু আঁতৰেতো অলপ অলপ ওলোৱাকৈ ৰঙাকৈ বেলিটো দেখিছে। এইটোৱে হ'ল পৰিৱেশ বিচাৰি আমি সঁচাকৈ ওলাই আহোঁ দিল্লীৰ পৰা। আৰু আমাৰ টাইম দেখাইছে ডেষ্টিনেশ্যনলৈকে 4 ঘণ্টা 12 মিনিট দেখাইছে। প্ৰায় 200 অকণমান বেছি আছে আৰু 200 কিলোমিটাৰতকৈ উত্তৰাখণ্ড পামগৈ আমি। মজা লাগিছে এতিয়া, মানে সময়খিনি বহুত ধুনীয়া। এইখিনি সময় ৰাস্তাত গাড়ীখিনি অকণমান দিগদাৰ আৰু এইটো সময়খিনি চব আমাৰ গাঁৱৰ নিচিনা একদম এটা সন্ধিয়া এটা নামি আহে যে আবেলি এটা বেলিটো সেইজনে মাংগেৰৰ পৰা ওলাবই পৰা নাই এতিয়ালৈকে। আৰু দেহৰাদুন পাম 13 কিলোমিটাৰ। এইটো এটা ডাঙৰ টানেল, এটা সুৰংগ। খালি এটা নেটৱৰ্ক নাই মোবাইলৰ, কেতিয়ালৈকে আহিব ঠিক নাই আৰু। একাপ চাহ খাই আছোঁ আমি দেহৰাদুনত দেই। কিবা এটা কম বুলি বিচৰিছে নে প্ৰাঞ্জল দাই? ঠিক আছে, ভাল লাগিছে আৰু বতৰটো টেক্সি বতৰ ভাল লাগিছে। টেক্সি বতৰ বুলি কওঁ গাড়ী তেনেকুৱা কথা নহয়, বতৰটো ধুনীয়া আৰু ভাল লাগিছে। আমাৰ নিজৰ যিহেতু শব্দ আছে, ভাল শব্দ আছে, গতিকে আমি আমাৰ শব্দতে যথেষ্ট। ধুনীয়াকৈ একদম কম্বলৰ গুড মৰ্ণিং। আমি ৰাতি হৈ গ'ল খানা পিনা, এতিয়া ৰাতিপুৱা আৰু চব চাৰ্জত আমাৰ প্ৰাঞ্জল দা আৰু এই খিৰিকী বাহিৰলৈ অকণমান চাই দিয়ক, কি ধুনীয়া সুন্দৰ ভিউ। ঠাণ্ডা মানে সাংঘাতিক ঠাণ্ডা। ব্লেংকেট এটা মজা, বহুত ফ্ৰেছ ৰাতিপুৱা আৰু
আপোনালোকক এই ভিউটো দেখাই দিছোঁ। এইটো হৈ গ'ল মছৰি ন, আজি ৰাইতে খাইছিলে আৰু ইয়াত। ৱাও, সেইয়া ওপৰত বাছ চবফালে হৈছে আৰু বৰষুণ দি আছে। চবতকে ডাঙৰ কথাটো হৈছে আলু পৰঠা দিব দিয়া গেলা শুনিছা কি খাবা ভাত। কি সুন্দৰ এইখন তলতে বহুত আৰু তললৈ নামিব লাগিব একচুৱেলি। ইয়াৰ তলতে দেহৰাদুন টাউনখন আছে আৰু এই ওপৰলৈ লাহে লাহে বাছ গৈছে। আমি এতিয়া আকৌ মেঘেও গাজি আছে বে। তলত শুৱাই দিয়া শান্তি সমানে সমানে হোৱাৰ যোগ্য নহয় এজন। চাওক তলত শুৱাইছো, তলত শুৱে নেকি ৰজাৰ কাৰণে আহক। ইয়াতো বুঢ়া মানুহটো নিচিনা সোমাই নাথাকিব, বাহিৰত চেক্সি ৱেডাৰটো চাওক। ময়ো উঠিছো বে ৰাতিপুৱা। খানা কি বনাইছা আজি? অকে 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 ঠিক আছে, এনজয় কৰা। আৰু আমাৰ প্ৰাঞ্জলে চেনি খাই থকা বিশ্বাস আপোনালোকক দেখুৱালো। ছোৱালী বোৱাৰীৰ লগত হেৰি কৰি আছে, ব্লগত দিব বোলে প্ৰাঞ্জলে চেনি খাই চেনি খাইছে। ঠিক আছে স্যার। নাই নাই, আমাৰ নেক্সট ডে ট্ৰিপ ষ্টাৰ্ট হৈছে। এতিয়া আমি মছৰিৰ পৰা গৈ আছো ধানালটি, আৰু ইয়াতে চাওক কি ধুনীয়া পৰিৱেশ। বৰষুণ দি আছে চিপ চিপকে। মোৰ অৱশ্যে চেণ্ডেলযোৰ ছিগিলে, পালে চেণ্ডেল এযোৰ কিনি ল'ব লাগিব। এইয়া ধানালটি যোৱা একা বেকা ৰাস্তা। চাইকেল লৈ কিনে হিৰো। নহয় এইটো আপ নহয় জানো। যাত্ৰাটো বৰ আমাৰ এতিয়া সুখৰ হোৱা নাই। এইফালে দেখিছে ৰাইজে চুৱেটাৰ টুৱেটাৰ পিন্ধি আমাক লৈ আহিছে, এনেকে কিডনেপ কৰাৰ নিচিনা হৈছে। সেই বেচেৰা মানুহজন পিছফালে গেলা অফিচৰ পৰা উঠাই লৈ আহিলে। থৰ থৰকে কঁপিছো। বাহিৰৰ পৰিৱেশটো দেখিছে আৰু এইফালে, গতিকে কল্পনা কৰক বৰ সুখৰ হোৱা নাই যাত্ৰা আমাৰ এয়া। এইয়া সৌন্দৰ্য চাওক, এই ডাৱৰৰ মাজত। এইটো কোনটো পাহাৰ? এইটো হিমালয় ন, হিমালয়ান ৰেঞ্জ। একো নেদেখিব বাৰু, আমিয়ে দেখা নাই, কিন্তু ফিলটো কৰক আৰু ঠাণ্ডাটো। পচন্দ ঠাণ্ডা বে মেগী। আরে ইয়াৰ এজন ফটোগ্ৰাফাৰ লাগি আছে। চলি আছিলে প্ৰাঞ্জল জুইটো আগত আনক না, হেৰি হৈ গৈছে ৰে, নোলাই গৈছে বৰষুণটোৱে। জুইটো আগত আনক। वाले भैया ने बहुत टेस्टी मैगी खिलाया हमको। पहाड़ का मजा ले लिया आपने। चलो चला गया, हाँ चला गया, ठीक है। किस नाम से सर? प्रांजल। नहीं ये चला गया। आप देख लीजिए एक बार, चेक कर लीजिए। কি ধুনীয়া ভিউ চাওক। কুঁৱলী নে এইটো কুঁৱলী বুলিয়ে ক'ম ন, ফগ আৰু অসমীয়াত কুঁৱলী কয়। অসমীয়াত কুঁৱলী বুলিয়ে কৈছো, নাই অকণ বাহিৰত আছে কাৰণে ফগ বুলি কৈছো। এনেকুৱা আৰু কথাবোৰ মানে ইয়াত অসমৰ ৰাইজে চাই চাই জলক নাই, গৰম পাই আছে বোলে আপোনালোকে। আমাৰ পাহাৰবিলাক এনেকৈ ধ্বংস কৰা হ'ল। আমাৰ পাহাৰবিলাক ধৰেতো আপুনি লগৰ কুৱেৰী হ'ল, নগাঁও হৈ থাকিল।
চিধা চিধি ৰাস্তাৰ কাৰণে একদম ওচৰ হ'লে আৰু এখন ফটো উঠিব লাগে দাদা কিনি পেলালে ন পাহাৰটো পুলটো গোটেইটো কিনিছে নেকি বতাহ ঠাণ্ডা বতাহ হয় দাদা কেনেকুৱা পাইছে অনুভৱটো কৈ দিয়ক অকণমান বিৰাট ঠাণ্ডা আৰু খোৱা তলত ডেৰাডুন চহৰ আৰু ওপৰত আমি মোটামুটি এনে এনজয় কৰিছো বুলি ক'ব পাৰি নে ঠাণ্ডাত সকলোতকৈ ভাল কথাটো হ'ল দিল্লীলৈ আহিলে এটা দিনৰ যাত্ৰা আৰু মিছ নকৰিব আৰু আহিব ইয়ালৈ আৰু বিশেষকৈ ডেৰাডুনৰ পৰা আপোনালোকে যেতিয়া ৰাইডিং ওপৰলৈ আহি থাকিব মচুৰীৰ পিছত আপোনালোকে আৰু ধনৌতলিৰ ফালে যাব যথেষ্ট ভাল জেগা এটা খুব চুৱেটাৰ আনিবলৈ কৈ দিয়ক আমাৰ নিচিনা নকৰিব চুৱেটাৰ লৈ আহিব চুৱেটাৰ লৈ আহিব মাফলাৰ নিব তলত গৰম পিন্ধা বডি ৱাৰ্মাৰ আছে যে সেয়াও নিব আৰু এইবোৰ ৰাইজে নিজে জেকেট চুৱেটাৰ 3টামান পিন্ধি এখেতসকলে ঠাণ্ডা লগা মানুহ আমি হ'লে ঠাণ্ডা নলগা মানুহ দেই ভিউটো এবাৰ চাই থাকক আৰু দেই এটা ধুনীয়া ফটো লৈ দিয়া দিব এটা ফটো লৈ দিয়া মই বাকী চব ৰাইজ চুৱেটাৰ পিন্ধি আছে কেনেকুৱা পাইছে কৈ দিয়ক অকণমান মজা বিৰাট ঠাণ্ডা আৰু ধুনীয়া জেগা ভিউ বহুত ধুনীয়া এয়া মচুৰী তলত সেয়া ডেৰাডুন বিৰাট ঠাণ্ডা আমি চাওক সাৱধানে আহিব ইয়াত টেম্পাৰেচাৰ 10 মেক্সিমাম আৰু তলত টেম্পাৰেচাৰ হৈছে 35-34 হয় মোক প্লিজ এডোখৰ এখন ফটো উঠাই দিয়ক নাই একো নহয় ইয়াত মই প্ৰাঞ্জল প্ৰতি নাচ কওক নাই শুনা নাই পাহৰিলোঁ আজি আপুনি কেতিয়াবা পাহাৰটো কিনি পেলোৱাৰ কিবা প্লেনিং কৰিছে নেকি দাদা সৌ যে দেখিছা সৌ চূড়াটোৰ পৰা হয় সৌ চূড়াটোলৈকে হয় আমাৰ তাত নতুন প্ৰজেক্টটো হ'ব হয়। আৰু হেলিপেড এটা হ'ব এইখিনিতে আচ্ছা। এই যে সমতল ভূমিটো আমাৰ পাৰ্চনেল হেলিকপ্টাৰ নেক্সট টাইম আমি আহিলে দিয়া অকণমান তাতে পৰিব ন নিশ্চয়কৈ আৰু আমি চেষ্টা কৰিম অসমৰ মানুহে যাতে অসম গোন্ধোৱা পৰিৱেশ এটা পায় আমি ভাগৱ দাগিয়া ইনজেক্ট কৰাম Yes, yes. সপোন দেখিব লাগে বুজিছা চাৰ্চত সপোন যেতিয়া থাকিব অৰ্ডাৰ কৰিলে নেকি আপোনাক অৰ্ডাৰ কৰিলে বনাব হয় 20 মিনিট তেনেকৈ খালেই গেলা অঁ এটা লৈ লওঁ দালি লোৱা এটা বেলেগ এটা লোৱা টেষ্ট ফাইনেলি আহি ঘৰত পালোহি টাইম এতিয়া ৰাতি 11:58 ৰাস্তাত বহুত জাম আছিলে একদম অৱস্থা বেয়া ভাগৰ লাগি গৈছে এজন বৃদ্ধ এই বৃদ্ধই চকু মেলিব পৰা নাই গতিকে বহুদিনৰ মূৰত এটা ব্লগ বনালোঁ চাব ভাল পালে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নালাগে মই ইমান ভাল হোৱা নাই বাকী গুড নাইট